নমস্কাৰ গাইজ, মোৰ ফালৰ পৰা সৰস্বতী পূজা শুভকামনা সকলোকে জনালোঁ। আৰু যিহেতু আজি সৰস্বতী পূজা, সকলোখিনি ধুনীয়াকৈ একদম যাব একদম ষ্টাইল কৰি। মোৰো তেনেকৈ যাবলৈ মন যায় ছোৱালীহঁতৰ স্কুলত। দেখিছেনে গাইজ, কেনেকুৱা দুষ্টামি কৰা হয় নাই বাৰু? সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভকামনা জনাইছোঁ দেই ৰাইজ। আৰু আমাৰ মানে একদম ৰহিমলে আজি ব্লগ বনাইছে ব্লগ চাব আকৌ দেই চবে। আৰু ক'ত যাবি আজি? আজি ক'তনো যাম, ছোৱালী স্কুলহে যাম। মোকতো নিনিয়ে ফুৰাবলৈ লগত। নিলে বিপদ কেলে বিপদ? যদি এটা চাই দিয়ে পাছত নেচাওঁ পাই, আমাৰ একদম এইটো লগি আছে গম পাইছে নাই? আমি এতিয়া চাবলৈ সময় নাই গম পাইছে নাই? বুঢ়ীয়ে হ'লো বুলি ক'ব পাৰি আধা আধি। সেই ছোৱালীহঁতৰ স্কুললৈকে যাম আজি। কি হয় ছোৱালীহঁতৰ স্কুলত আপোনালোকক চবকে দেখাই থাকিম। আৰু এইফালে কাপোৰ চাপোৰ চিলাই একেবাৰে আৰু এটা বস্তু দেখুৱাই নাই আপোনালোকক, দেখিছে নাই? একদম অলংকাৰ আনি থৈছে একেবাৰে। গোটেইজনী একেবাৰে সৰস্বতী হৈ যাম বুলি ভাবিছে। কেনেকুৱা লাগিছে গাইজ জনাব দেই। দেখিছে নাই কাপোৰযোৰ? কাপোৰ চাপোৰ আনি একদম ধুনীয়াকৈ। হয়, মোকো মেকআপ কৰি দিবি আকৌ দেই। মই হ'লে আকৌ মেকআপ চেকআপ কৰিব নাজানো জানা নাই? কাজলকণ আৰু লিপষ্টিকহে লগাওঁ। আজি অকণমান আৰু ষ্টাইলখন কৰি দিবলৈ কৈছোঁ আৰু। সৰস্বতী পূজা যে, সৰস্বতীজনী লিখা হৈ যাব লাগিব নহয়। কি মোক মেকআপ কৰি আৰু তোৰ গাল হওক বা মোৰ গাল হওক, তই কৰি দিবি আৰু। তই যেনিবা অকণমান হেৰি ধুনীয়াকৈ কৰি দিওঁ। আমি এইবিলাকনো কৰিব নাজানো ভালকৈ বাৰু, যিহেতু আমি বিউটিচিয়ান নহয়ে বাৰু। এওঁ বাৰু অলপ চলপ হয় বাৰু দেই, দেখিছে নহয় একদম মেকআপ কি ধুনীয়াকৈ কৰে। আৰু কোনোবা যদি কৰিব লাগে কৈ দিব দেই, মাতি দিব আকৌ, আহি যাব। মই চেনেলৰ চৰ নাখাওঁ গাইজ। কেলৈ চেনেলৰ চৰ খাবি গাইজ? গম পাইছে বহুত ধুনীয়া মেকআপ কৰে আকৌ। মোক কৈ দিব আকৌ, চাব আকৌ, তাই নিজেও কৰিব কি ধুনীয়াকৈ। মই আকৌ লোকক কৰিবলৈ হেৰি মই সুন্দৰী কওক বান্দৰীয়ে হ'বগৈ মই কৰিবলৈ হ'লে। এইফালে আমাৰ ধুনুৱে একদম গা ধুবলৈ যায় হেনো, পূৰা ৰেডি হৈ আছে। ধুনু কৈ দিয়া কিবা এটা। হেপী সৰস্বতী পূজা। মই আজি স্কুললৈ যাম। মই গা পা ধুই ধূপ জ্বলাবলৈ যাম। বোলে গা পা ধুই হেনো ধূপ জ্বলাবলৈ যাব দেই। এয়া গ'লেই আজি তত নাই আৰু। সৰস্বতী পূজা চাদৰ মেখেলা পিন্ধিহে যায় হেনো, টপ পিন্ধি নাযায়। এইফালে আমি মেকআপ চেকআপ কৰি আছোঁ দেই। মই হ'লে ওলোৱাই নাই। এইফালে আমাৰ ধুনুক চাওকচোন কেনেকুৱা লাগিছে জনাব। কেনেকুৱা লাগিছে? ভাল লাগিছে আজি। মেকআপ কোনে কৰি দিছে? মেকআপ কোনে কৰিলে তোমাক? মেকআপ পেহীয়ে। এইফালে আমাৰ একদম চুলিত বান্ধি, এইফালে চুলি বান্ধিব পৰা নাই দেই। বান্ধিব পৰা নাই চুলিখিনি, বেলেগে ইমান ধুনীয়া ধুনীয়াকৈ বান্ধি মই নোৱাৰোঁ। এইফালে দেখিছে নাই চুলি বান্ধিব পৰা নাই, দেখিছে নাই? পূৰা খং উঠি গৈছেগৈ। হয় আই গাইজ ফাইনেলি আমি ওলাই মেলি ৰেডি, এয়া দেখিছে নহয়। আৰু এইফালে আমাৰ এইজন চেনি নিদিবা আহি পালেহি দেই। সেয়া ধুনুহঁত গোটেই গাড়ীত উঠি আছে। আৰু আমি সিহঁতৰ লগতে যাম ধুনুহঁতৰ স্কুললৈ। আমি সেইখিনি নামি দিম আৰু সিহঁতি বোলে যোৰহাট যাব ব'লক। আৰু স্কুলত গৈ কি হয় আপোনালোকে দেখাই আছোঁ। আৰু এইফালে চাওক একদম পূৰা ধুনীয়াকৈ আহি একদম আগতীয়াকৈ বহি আছেহি দেই, একদম আগৰ চিটত একেবাৰে একদম ধুনীয়াকৈ সৰস্বতীজনী হৈ ওলাইছে হয় নহয় জানো বাৰু? আমাৰ আকৌ এগৰাকী ফুৰিবলৈ যাবলৈ পাই বৰ ভাল পাইছে মনতে। আমি গাড়ীত বহি ল'লোঁ গোটেইকেইজনী। তাৰপিছত এইফালে চাওক এজনী হ'ল দেৱিকা, আমাৰ ভণ্টিৰ লগৰ ছোৱালী হয়। আৰু সিহঁতক এইখিনিতে নামি দিলোঁ, কাৰণ আমাৰ ওচৰতে স্কুলখন। আৰু আমি ধুনুৱে মই দুইজনী আহি আছোঁ। এইফালে চাওকচোন আমাৰ ধুনুক ইমান ধুনীয়া লাগিছে দেখিবলৈ, একদম গোটেইজনী সৰস্বতী হৈ আহিছে নহয় জানো? কেনেকুৱা লাগিছে জনাবচোন। আমি আহি পাই গ'লোঁ ধুনুহঁতৰ স্কুল। আহিয়ে দেখিলোঁ যে ঢেৰ ল'ৰা ছোৱালী গোট খাই আছে আৰু এইফালে ধূপ চাকি জ্বলাই আছে সৰস্বতী মাক। আৰু আমি আহিয়ে সৰস্বতী মাক পূজা কৰি ল'লোঁ, আৰু যাতে ধুনু পঢ়া শুনা আগুৱাই যাব পাৰে এয়ে প্ৰাৰ্থনা জনালোঁ। আৰু এইপিনে চাওক ধুনু সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ বহি মিঠাই খাই আছে, আৰু লগতে ডাঙৰখিনিয়ে চাহো খাইছে, লগতে ময়ো খাই দিলোঁ গৰম গৰম চাহ। ৰান্ধনি লাগি আছোঁ দেই গোটেইকেইজনীয়ে। এইফালে পায়স বনাই আছে নবৌৱে, লগতে ময়ো সহযোগিতা কৰি আছোঁ। আমাৰ বাইদেউ ৰান্ধনি, আমি সহকাৰী আৰু গোটেইকেইজনীয়ে পৰা লাগি আছোঁ। এইফালে চাওক কণ কণ ল'ৰা ছোৱালীখিনি কেনেকৈ পেট পেলাই আছে, মানে সৰস্বতী মাক প্ৰাৰ্থনা কৰিছে। বাইদেউ সকলোকে প্ৰাৰ্থনা কৰাই ল'লে। আৰু এইপিনে চাওক গোটেইখিনি ধুনীয়াকৈ ফটো মাৰিছে, এনেকৈ ল'ৰা ছোৱালীখিনি গোট খাই ফটো মাৰি দিছে, আৰু আমিও ফটো মাৰিছোঁ। এইপিনে প্ৰসাদ খাব টাইম হ'লে এইফালে চাওক আমাৰ ধুনুৱে দেখিছেই নহয়, একদম সৰু সৰু ল'ৰা ছোৱালীখিনিক আগতীয়াকৈ প্ৰসাদ খাই দিছে। এইফালে পায়স খোৱা হৈ গ'ল। এইফালে আকৌ বৰমাজনীয়ে বোলে একোৱে খাবলৈ নাই পোৱা। ভালে কৈছে আপোনাক নাই দিয়া। এইফালে আকৌ এগৰাকীয়ে বহিবলৈ নাপায়, খৰি কোচাতে বহিলে। পায়স এফালে পোৱাই নাই, খাওঁ খাওঁকৈ ৰৈ আছে। যিহেতু ভিতৰত বহিবলৈ জেগা নোজুৰিলে বাবে বাহিৰত এনেকৈ বহি লৈ প্ৰসাদ পায়স খাই মেলি ফাইনেলি পায়স চায়স খাই মেলি প্ৰসাদ খাই মেলি আজৰি হ'লোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ দুইজনী। আৰু এইপিনে চাওক ধুনুৱে একদম লগৰ ল'ৰা ছোৱালীৰ পৰা দৌৰি দৌৰি গৈছে দেখিছে নহয়। এইফালে আহি পাই গ'লহি দেই। আমি সোনকালে পালোহি বাৰু, এগৰাকী দেৰি ক'ত ক'ত ঘূৰি ফুৰিছিলে চাগে ঠিক নাই। সৰস্বতী বুলি সৰস্বতীয়ে চাইছিলে নাই কৃষ্ণ আছিলে ক'ব নোৱাৰি আকৌ। লগত ঘূৰি ফুৰিছে
কিবা চিপছ বিতৰণ কৰি আছে বোলা চিপছ দিব লাগে কাক দিছে কাক দেখিছে নাই বাৰু ছোৱালীক দিব লাগে নে বুঢ়ীবিলাকক দিব লাগে বাৰু কি ক'ম আৰু ভাল লাগিল আজি বুলি কিয়ত ঘূৰিলোঁ তাৰপিছত খালি নিনিলা মোৰ বেয়া লাগিলে আজি মোৰ বৰিং লাগিলে সঁচাকৈ মোক নিনিলে আকৌ এইটো নমাই থৈ গুচি গ'ল চিংৰা খাই ভাল লাগি যাবা চিঙৰা খালে গেছ হ'ব গম পাইছেনে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ